দেখি। ময়ো আজি বিদ্যালয়লৈ যাম বুলি ভাবিছোঁ। বিদ্যালয়ত বোলে বিদ্যাপঞ্জী বুলি এটা এপৰ জৰিয়তে বিদ্যালয়লৈ সামগ্ৰী দান কৰা হয়। তাকে বোলো ময়ো ঘৰৰ বাঁহ দুডালমানকে বিদ্যালয়লৈ আগবঢ়াম বুলি ভাবিছোঁ। চৰকাৰে পইচা দিছে আৰু মাষ্টৰবোৰৰ ইমান দৰমহা কিহৰ কাৰণে দিব লাগে? মই হ'লে দিব নোৱাৰোঁ দেই। নহয় অ' প্ৰতিমা, চা ল'ৰা ছোৱালীবোৰ আমাৰ, সিহঁতৰ ভৱিষ্যতৰ বাবে শিক্ষকসকলে যে কি কৰা নাই, তেন্তে আমিনো কিয় তেওঁলোকৰ লগত সহযোগিতা মিলাব নোৱাৰোঁ? কিবা এটা নহয় কিবা এটাতো তেওঁলোকক দিবই লাগিব। মই হ'লে একো দিব নোৱাৰোঁ দেই, কি কৰ কৰি থাক। কি হ'ল, কিহৰ কথা মহলা মাৰিছ? নহয় অ' মালতী, বিদ্যালয়ত বিদ্যাপঞ্জী বুলি এটা এপ খুলিছে। এপটোৰ জৰিয়তে বোলে বিদ্যালয়লৈ আমি দান বঢ়াব পাৰোঁ, মানে আমি কিবা এটা বস্তু নহয় কিবা এটা বস্তু বিদ্যালয়লৈ আগবঢ়াব পাৰোঁ। তাকে বোলো ময়ো ঘৰৰ বাঁহ দুডালমানকৈ দিম বুলি ভাবিছোঁ। মই আজি গৈ বিদ্যালয়ৰ মাতৃ গোট পৰিচালনা সমিতি সকলোৰে লগত পাতিম। তহঁতি বাৰু যাবিনে মোৰ লগত? এটা কথা কিন্তু, এইবোৰ চৰকাৰী বিদ্যালয়, ইয়াত সাধাৰণ আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়ে। ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে চহৰৰ প্ৰাইভেট স্কুলত পঢ়ে। গতিকে ইয়াৰ বাবে মানুহে কি দিব পাৰে কচোন তহঁতিয়ে? কথাটো নোহোৱাও নহয় অৱশ্যে। তথাপিও আমি জানো বিদ্যালয়লৈ কিবা সহযোগিতা আগবঢ়াব নোৱাৰোঁ? মই তহঁতৰ কথা শুনিহে আছিলোঁ। মানসীয়ে ঠিকেই কৈছে। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা দিবলৈ বিদ্যাঞ্জলিক সহায় কৰিবই লাগিব। ইয়াত আমি বিদ্যালয়লৈ কিবা বস্তু দান কৰি ফটো মাৰি বিদ্যাঞ্জলিত আপলোড কৰিব লাগে। ইয়াত যে আমাৰ সমাজত চলি আছে এইবোৰ, ক'ৰবাত ভাং খাইছে, ক'ৰবাত ড্ৰাগছ লৈছে, এইবোৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰা নাই জানো? আমি বিদ্যালয়কো যদি আমি নামঘৰৰ দৰে ভাবোঁ, তেতিয়া আমি সেইবোৰৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰক্ষা কৰিব পাৰিম। কিয় নহয় বাৰু, এহেঁতি আকৌ সেই কথাকে বুজাই নাই নহয় ৰতনকাই, বুজিছানে তুমি? আইঅ', তহঁতি পঢ়া শুনা মানুহ, সেইকাৰণে জানিছ। আমিতো বাতৰি পত্ৰ নপঢ়োঁ, তহঁতিতো বাতৰি পত্ৰ পঢ়। এইটো কথাকে মই ভাবিব পৰা নাই। হয় পাই, মই ঘৰত আজি আলোচনা কৰি যি পাৰোঁ তাক দিব লাগিব। মই দকৈ আলোচনাই কৰি নাচালোঁ। সঁচাকৈ দেই, তহঁতি কিন্তু দকৈ আলোচনাই কৰি নাচালি। সৌৱা চাচোন কি আহিছে। অ' সেয়াচোন শোভাযাত্ৰা। কিবা শিক্ষা সপ্তাহে। এই নহয়, বিদ্যাপঞ্জী। পানী চানি থ ব'ল, এতিয়া আমি বৈ